হেল্ল' ভিউয়াৰ্ছ, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। আশা কৰিছোঁ সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অলপ বেলেগ ধৰণেৰে গাখীৰ পিঠা। মই গাখীৰ পিঠা কেনেদৰে বনাওঁ ইয়াৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো একো মিছ নকৰাকৈ শেষলৈ চাই থাকক। তেতিয়াহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। গাখীৰ পিঠা বনোৱাৰ বাবে মই আধা কিলো গাখীৰ লৈ লৈছোঁ, পিঠাগুড়ি লৈ লৈছোঁ এবাটি, চেনি লৈ লৈছোঁ, মিঠাটো আপোনালোকৰ অনুযায়ী লৈ ল'ব, ড্ৰাই কিচমিচ লৈছোঁ অলপমান আৰু কাজু বাদাম লৈছোঁ এফালে আৰু 6টা এলাচি লৈ লৈছোঁ। মই গেছটো অন কৰি গাখীৰটো গৰম দি দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। এতিয়া মই ৰুটি বনোৱাৰ দৰে ডো এটা ৰেডি কৰি ল'ম পিঠাবোৰ বনোৱাৰ বাবে। পিঠা অলপ অলপ পানী দি দিছোঁ, মই একেবাৰে পানী দিয়া নাই। এয়া পিঠা বনোৱাৰ বাবে ডো একেবাৰে ৰেডি মোৰ। গাখীৰটো গৰম হৈ গৈছে, উতলি আছে। ইয়াতে মই এলাচি কেইটা দি দিম। এলাচি দি দিছোঁ মই। চেনি দি দিম ইয়াতে। মোৰ অনুযায়ী মই দি আছোঁ মিঠা। আপোনালোকে আপোনালোকৰ অনুযায়ী দি দিব। 5 মিনিটৰ বাবে বইল হ'বলৈ দিম গাখীৰ। পিঠাবোৰ মই বনোৱাই ল'ম এতিয়া। অলপ অলপকৈ লৈ ল'ব, এনেকুৱা হাতেৰে কৰিব। এনেকুৱা ৰাউণ্ড বনাই ল'ব আৰু আঙুলিত লৈ ল'ব। এনেদৰে দুটা হাতৰ আঙুলিৰ মাজেৰে এইটো শ্বেপ দি দিব। চেম প্ৰচেছেৰে গোটেইবোৰ পিঠা মই বনোৱাই ল'ম। এয়া মোৰ গোটেইবোৰ পিঠা বনোৱা হৈ গ'ল। মই ৰাউণ্ড শ্বেপত ৰাখিছোঁ, আপোনালোকে যিকোনো শ্বেপত ৰাখিব পাৰে। পিঠাৰ শ্বেপটো যিকোনো দিব পাৰে, একো প্ৰব্লেম নাই। গাখীৰখিনি মোৰ ভালদৰে বইল হৈ গৈছে, চাব পাৰিছে, আৰু আগতকৈ অলপমান কমিও গৈছে। ইয়াতে মই এতিয়া পিঠাবোৰ দি দিছোঁ। সাৱধানে দি দিব, এটা এটাকৈ দি দিছোঁ। গোটেইবোৰ পিঠা মোৰ দিয়া হৈ গ'ল, চাব পাৰিছে। গাখীৰটো মই বেছি গাঢ় হ'ব দিয়া নাই, কাৰণ পিঠাটো হওঁতে অলপমান গাঢ় হৈ যাব। আৰু গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। 10 মিনিটৰ বাবে পিঠাখিনি মই হ'বলৈ দিম। পিঠাখিনি দিবলৈ 8 মিনিট হৈ গ'ল। এতিয়া মই ড্ৰাই ফ্ৰুটখিনি দি দিছোঁ। কিচমিচ দিছোঁ মই, কাজুখিনি দি দিছোঁ। আকৌ 2 মিনিটৰ বাবে হ'বলৈ দিম। 10 মিনিট হৈ গ'ল মোৰ। এতিয়া গেছটো অফ কৰি দিছোঁ। এটা পিঠা মই কাটি দেখুৱাই দিছোঁ, চাব পাৰিছে, ধুনীয়াকৈ হৈ গৈছে। 10 মিনিটৰ ভিতৰত একেবাৰে মোৰ গাখীৰ পিঠা ৰেডি। এয়া মোৰ গাখীৰ পিঠাখিনি একেবাৰে ৰেডি, চাব পাৰিছে। গাখীৰ পিঠাখিনি মই 10 মিনিটৰ বাবে হ'বলৈ দিছিলোঁ। 10 মিনিটৰ ভিতৰত গাখীৰ পিঠাখিনি ধুনীয়াকৈ হৈ গৈছে মোৰ। মই যেনেদৰে গাখীৰ পিঠাটো বনোৱাই দেখালোঁ, চেম প্ৰচেছেৰে আপোনালোকে ঘৰত বনাবচোন, আৰু কেনে পায় কমেণ্ট কৰি পেলাই মোক জনাব। গাখীৰ পিঠাখিনি আপোনালোকে গৰমে বা ঠাণ্ডা যিকোনো ধৰণে পৰিৱেশন কৰিব পাৰে। গৰমে বা ঠাণ্ডা যিকোনো ধৰণে খাই ভাল পাব আপোনালোকে। মই মোৰ ভিডিঅ'বোৰ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই কেনে পায় মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাব। লগতে লাইক এটা কৰিব। আপোনালোকৰ লাইক এটাই বহুখিনি মোক প্ৰেৰণা যোগায় নেক্সট ভিডিঅ' আগবঢ়াবলৈ।
শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে যেতিয়া মোৰ নেক্সট ভিডিঅ' আহে, মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোকে আগতীয়াকৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।